Hello students, আমি মহাকৰ্ষণ পাঠটিৰ কুৱেশ্যন নম্বৰ 13টো আলোচনা কৰিম। ইয়াত দিয়া হৈ আছে যে বল এটা উলম্বভাৱে ওপৰলৈ, যদি এয়া ভূপৃষ্ঠ হয়, এয়া হ'ল ভূপৃষ্ঠ। এতিয়া এই ভূপৃষ্ঠৰ পৰা বল এটা ওপৰলৈ দলিয়াই দিয়া হ'ল। এই বলটো ওপৰলৈ দলিয়াই দিয়া হ'ল। এতিয়া এই উচ্চতা লৈকে বলটো ওপৰলৈ উঠিলে। এতিয়া কৈছে যে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰিব লাগিব। অৰ্থাৎ এই যে কিমান ওপৰলৈকে উঠিলে আমি নিৰ্ণয় কৰিব লাগিব। তাৰোপৰি ইয়াত দিয়া আছে যে ওপৰলৈ উঠোঁতে 49 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিয়াই দিয়া আছে। ওপৰলৈ উঠিছে মানে কেনেকৈ উঠিলে? যে দলিয়াই দিয়া হৈছে। গতিকে ইয়াত প্ৰাৰম্ভিক বেগ হৈছে 49 মিটাৰ প্ৰতি ছেকেণ্ড। তাৰপিছত কি হৈছে, বস্তু এটা যেতিয়া ওপৰলৈ দলিয়াই দিয়া হয় সি পুনৰ পৃথিৱীলৈ নামি আহে। এতিয়া বলটোৰ ক্ষেত্ৰতো ছেম হ'ব। বলটো কি হ'ব? তললৈ নামি আহিব, এনেদৰে নামি আহিব। এতিয়া কৈছে যে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা। এতিয়া এই যে ওপৰলৈ উঠিলে, এটা উচ্চতা h লৈকে যে উঠিলে, তেতিয়া এই উচ্চতা h যেতিয়া পাইছেগৈ, তেতিয়া কি হৈছে, বলটোৰ অন্তিম বেগ 0 হৈ গৈছে। তাৰপিছত কি হৈছে যে বলটো তললৈ নামি আহিছে, ভূপৃষ্ঠলৈ উভতি আহিছে। এতিয়া এই ক্ষেত্ৰত এই যে কিমান সময় ল'লে, ফাৰ্ষ্ট কথা হ'ল h উচ্চতা উঠিবলৈ যিমান সময় লৈছিলে আৰু সেই উচ্চতাৰ পৰা পৃথিৱীৰ পৃষ্ঠলৈ নামি আহোঁতে যিমান সময় লাগিছিলে, সেই দুয়োখিনি সময় যোগ কৰিলে আমি ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় পাম। ইয়াত মন কৰিবলগীয়া কথা এটা যে ইয়াত বলটো পৃথিৱীৰ বিপৰীত দিশত গতি কৰিছে। গতিকে ইয়াত ত্বৰণ ঋণাত্মক হয়, যি -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। গতিকে আমাৰ ইয়াত দিয়া আছে আমাৰ প্ৰাৰম্ভিক বেগ হ'ল 49 মিটাৰ প্ৰতি ছেকেণ্ড, অন্তিম বেগ হ'ল আমাৰ 0 আৰু আমাৰ যি দিয়া হৈ আছে -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। এতিয়া এনেধৰণৰ প্ৰশ্নটোত ভালদৰে আমি চাবলগীয়া হয় যে যি আমি ধনাত্মক ল'ম নে ঋণাত্মক। যিহেতু এই বিপৰীত দিশত গতি কৰিছে, ওপৰলৈ দলিয়াই দিয়া হৈছে, সেইকাৰণে ইয়াত যি মাইনাছ হৈছে, -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ। এতিয়া আমি 1 নম্বৰটো কৰিম। 1 নম্বৰটো কৈছে যে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা নিৰ্ণয় কৰিব লাগে। গতিকে আমি জানো যে গতি বিষয়ক 3টা সমীকৰণ আছে। সেই 3টা সমীকৰণ মহাকৰ্ষণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সেইকেইটা হ'ল 1 নম্বৰটো যে v = u + gt। ইয়াতে ত্বৰণ এৰ ঠাইত আমি মাধ্যাকৰ্ষণী ত্বৰণ লিখিম। 2টো আমি পাইছিলোঁ যে s = ut + ½ of gt² পাইছিলোঁ। আৰু 3 নম্বৰটো পাইছিলোঁ আমি v² - u² = twice gs। যিহেতু আমাৰ সময়টো আমি উলিয়াবহে লাগে, সেইকাৰণে আমি 2 নম্বৰটো আৰু 1 নম্বৰ সমীকৰণ ইউজ কৰিব নোৱাৰোঁ। আমি 3 নম্বৰ সমীকৰণটো ইউজ কৰিম, যি দিয়া আছে যে v² - u² = twice g। ইয়াত যিহেতু সৰ্বোচ্চ উচ্চতাৰ কথা কৈছে, আমি h ল'ম। h হ'ল হাইট ইংলিছত, সেইকাৰণে h লোৱা হৈছে। এতিয়া আমি মানসমূহ বহাই দিলে হ'ব। 0 - u² হ'লে -49 মিটাৰ প্ৰতি ছেকেণ্ড হোল স্কুৱেৰ = 2 × যিহেতু আমাৰ ইয়াত চোৱা, যি আমাৰ কি হৈছে -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ হৈছে। গতিকে আমি ইয়াত লিখিম ব্ৰেকেটত -9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ ইনটু
h এতিয়া আমি মানসমূহ ইয়াত যদি কৰোঁ তেন্তে লেফ্ট হেণ্ড ছাইডত পাম 49 হোল স্কোৱাৰ কৰিলে আমি পাওঁ 2401 আৰু এককটো হ'ব মিটাৰ স্কোৱাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ is equal to plus into minus minus হ'ব 2 into 9.8 কৰিলে আমি পাওঁ 19.68 এতিয়া এই মাইনাছ আৰু এই মাইনাছ কেঞ্চেল যাব নেক্সট আমি ইয়াতে পাম আমি এইখিনি আমি এতিয়া লেফ্ট হেণ্ড ছাইডে লিখিম তেতিয়া আমি পাম 19.68 is equal to 2401 মিটাৰ স্কোৱাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ গতিকে h is equal to 2401 মিটাৰ স্কোৱাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ আৰু আমি পাম 19.6 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ so আমি এতিয়া পাম h is equal to 2401 by 19.6 আৰু আমাৰ এইখিনিত আমি যদি চাওঁ এইখিনি অংশ তেন্তে আমি পাওঁ মিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ বাই মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ কৰি যদি আমি চাওঁ তেতিয়া আমি পাম ভগ্নাংশৰ হৰণ গতিকে আমি পালোঁ এনেদৰে পূৰণ ছেকেণ্ড স্কোৱাৰ বাই মিটাৰ চ' ছেকেণ্ড স্কোৱাৰ কেঞ্চেল গ'ল মিটাৰেৰে মিটাৰ স্কোৱাৰ হৰণ কৰিলে আমি পাওঁ মিটাৰ গতিকে আমাৰ ইয়াতে একক হ'ব মিটাৰ আৰু আমি 2401ক 19.6 যদি হৰণ কৰোঁ তেতিয়া আমি পাওঁ 122.5 মিটাৰ গতিকে বলটোৱে আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা হ'ল 122.5 মিটাৰ নেক্সট আমাৰ 2 নম্বৰটোত দিয়া হৈ আছে আমি যদি চাওঁ আমাৰ 2 নম্বৰ প্ৰশ্নটোত দিয়া হৈ আছে ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় এতিয়া ভূপৃষ্ঠলৈ নামিবলৈ প্ৰয়োজন হোৱা মুঠ সময় উলিয়াম তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম এতিয়া এই সমীকৰণটো 2 নম্বৰ সমীকৰণটো s is equal to ut plus half of gt square গতিকে আমি এতিয়া পাম h is equal to ut plus half of gt square এতিয়া কিন্তু চাবলগীয়া কথাটো এইটো যে ut plus half of gt square হয় নহয় ইয়াতে এতিয়া আমি লম 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ ইনটু t স্কোৱাৰ এতিয়া কোনখিনি জানানে যেতিয়া বলটো তললৈ নামি আহিছে সেইকাৰণে ইয়াতে যি 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কোৱাৰ হৈছে আৰু যেতিয়া কোৱা হৈছিলে যে এটা সৰ্বোচ্চ উচ্চতালৈ যেতিয়া বস্তু এটা উঠে তেতিয়া কি হয় তাৰ অন্তিম বেগ শূন্য হৈ পৰে আৰু তাৰপিছত নামি আহে এই যেতিয়া নামি আহে নহয় তেতিয়া এই অন্তিম বেগ কি হৈ পৰে জানানে প্ৰাৰম্ভিক বেগ হৈ পৰে এতিয়া আমি পাম 0 এটা প্ৰাৰম্ভিক বেগ শূন্য হৈ যাব 0 into t plus half into 9.8 into t square এতিয়া আমি পাম এতিয়া এইখিনি যদি আমি চাওঁ আমি হাইটটো পাইছিলোঁ 122.5
is equal to 1/2 into 9.8 into t square. গতিকে আমি পাম 2 into 122.5 is equal to 9.8 t square. গতিকে আমি এতিয়া পাম 9.8 t square is equal to এইখিনি যদি আমি পূৰণ কৰোঁ তেন্তে আমি পাওঁ 245 আৰু t square আমি সময় উলিয়াব লাগিব। গতিকে t square লিখিলে ইয়াত পাম 244। আমি এতিয়া t square উলিয়াব লাগিব। গতিকে আমি কৰিম এতিয়া 245 by 9.8। গতিকে আমি এতিয়া পাম t square is equal to 245 যদি আমি 9.8 হৰণ কৰোঁ তেতিয়া আমি পাওঁ 25। এতিয়া both sides যদি আমি বৰ্গমূল লওঁ তেন্তে আমি পাম t is equals to 5 সেকেন্ড। এতিয়া কথাটো হ'ল যে বস্তুটো নামি আহিবলৈ সময় ল'লে 5 সেকেন্ড। এতিয়া এই যে ওপৰলৈ যে উঠিছিলে, এই যে ওপৰলৈ যে উঠিছে, ওপৰলৈ উঠিছে সেম হাইট, তাৰপিছত সেই সেম হাইটৰ পৰা তললৈ আহিছে। গতিকে এই ওপৰলৈ যাওঁতেও কি হ'ব, সমান সময়ে ল'ব যিমান সময় তললৈ নামি আহোঁতে লৈছিলে। গতিকে আমি এতিয়া পাম ভূপৃষ্ঠলৈ উভতিবলৈ বা উভতিবৰ বাবে প্ৰয়োজন হোৱা মুঠ সময় হ'ল 5 সেকেন্ড। ওপৰলৈ উঠোঁতে 5 সেকেন্ড লাগিলে, নামি আহোঁতেও 5 সেকেন্ড লাগিলে। গতিকে টোটেল হ'ল 10 সেকেন্ড।